হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিউৱাৰসকল, আজি ভাবিলোঁ ভোট জলকীয়াৰ আচাৰ বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। সেয়েহে আমি কেইজোপামান ভোট জলকীয়াৰ গছ ৰুইছিলোঁ। এতিয়া জলকীয়াবোৰ পকিব ধৰিছে, সেইকাৰণে জলকীয়াখিনি ছিঙি লৈছোঁ। বহুত বেছি নহ'ল। আচলতে আমাৰ ইয়াত জলকীয়া ভোট জলকীয়াটো বৰকৈ নহয়, কিয় জানো। প্ৰথমতে ঢেৰ লাগিছিলে, কিন্তু কলিতে সৰি গ'ল চব। তাৰপিছত গছবিলাকত পোকে ধৰিব ধৰিলে। বহুত যত্ন কৰিলোঁ, মানধ পাতৰ পানী, নিম পাতৰ পানী, আকৌ ফুট চাই সেইবিলাক দিয়াৰ পাছত ৰ'লগৈ। এয়া দেখিছেনে গছজোপা কেনেকুৱা হৈছে। তথাপিতো কষ্টৰ ফল আজি ছিঙিবলৈ পাই মনটো বৰ ভাল লাগিছে। সেয়েহে আচাৰ বনাওঁ। আৰু এই গছজোপা দেখিছেনে, এইজোপা কোৱা হয় ৰূপহী থেকেৰা। থেকেৰাৰে এটা জাত হয়। আৰু এইজোপা থেকেৰাটো দেখিবলৈ এনেকুৱা ধৰণৰ। আৰু এনেকুৱা দুটামান যদি ভোট জলকীয়াৰ আচাৰ দি দিয়া যায়, আচাৰখিনি সোৱাদ আৰু ধুনীয়া হৈ পৰে। জলকীয়াখিনি ভালদৰে ধুই লৈছোঁ আৰু ধুই লৈ পেলাই এইখিনি এদিনৰ কাৰণে ৰ'দত দি দিম। এইখিনি মানে আচলতে ইয়াত কিছুমান কেঁচা হৈ আছে, ৰ'দত দি দিলে সেইখিনিও পকি যাব। এতিয়া এইখিনি এদিনৰ বাবে ৰ'দত দি দিম। ভালকৈ চালনী এখনত মেলি দিছোঁ ৰ'দ পৰা জেগাত। এয়া কালি জলকীয়াখিনি আজি এনেকুৱা হ'লগৈ। আজি আৰু ৰ'দত নিদিওঁ, কাৰণ কিছুমান বেছি পকা আছে, বেছিকৈ পকি যাব। জলকীয়াখিনি সৰু চাইজ ডাঙৰ চাইজ মিহলি হৈ আছে, সকলোখিনি আচাৰ বনাই দিছোঁ। আৰু মই এনেদৰে কাটি লৈছোঁ। আপোনালোকৰ যদি জলকীয়া খুব সোনকালে পুৰে, তেতিয়াহ'লে কেঁচি ইউজ কৰিব পাৰে। নহ'লে যদি কেনেবাকৈ হাতত লাগে বহুত পুৰিব, বহুত সাৱধান হ'ব লাগিব। আৰু ইমান ধুনীয়া গোন্ধ, মোৰ চকুত ধৰি গৈছেগৈ এতিয়া কাটি থাকোঁতে। আৰু মই গুটিয়ে সৈতে দি দিছোঁ, আৰু আচল ফ্লেভাৰটো গুটিতে থাকে। এয়া এইখিনি ৰূপহী থেকেৰাখিনি মই ধুই পেলাই পানীটো একেবাৰে শুকুৱাই লৈছোঁ। আৰু মই এইখিনিও জলকীয়াৰ লগতে মিহি মিহিকৈ কাটি দিম। আচলতে থেকেৰাৰ গুণাগুণ আমি সকলোৱে জানোৱেই। থেকেৰা পেটৰ কাৰণে খুব ভাল। আৰু জলকীয়া আচাৰত অকণমান দি দিলে মানে খাবলৈ বৰ ধুনীয়া হয়। আৰু নাথাকিলে নিদিলেও কোনো কথা নাই, অপচনেল হয়। নিদিলেও আচাৰখিনি টেষ্টত কোনো মানে পাৰ্থক্য নাথাকে, বৰ ধুনীয়াই হয় খাবলৈ। এইখিনি গোটেইখিনি মই মিহি মিহিকৈ কাটি লৈ জলকীয়াৰ লগতে একেলগে দি দিছোঁ। আৰু এতিয়া এইখিনি হৈ গ'ল, মোৰ ইমানখিনি ওলালে। আৰু ইয়াত এতিয়া মই নিমখ দি দিছোঁ আন্দাজমতে। নিমখ দিয়াৰ পিছত ভালদৰে মই নিমখখিনি মিহলি কৰি দিম। আৰু তাৰপিছত মই 2 ঘণ্টাৰ কাৰণে ৰাখি দিম, কাৰণ থেকেৰাৰ পৰা নিমখ দিয়াৰ পিছত পানী ওলাব। আৰু এইখিনি এতিয়া 2 ঘণ্টাৰ কাৰণে ৰাখি দিম। ৰখাৰ পিছত ৰ'দত দি দিম। এয়া থেকেৰাৰ পৰা পানী ওলালে অকণমান লেৰেলি যোৱা নিচিনা হৈছে। এতিয়া ৰ'দত দি দিম, শুকাই যাব ৰ'দত দিয়াৰ পাছত। আৰু এতিয়া মই এটা বটল লৈছোঁ, সম্পূৰ্ণ শুকান। আৰু ইয়াত মই থেকেৰা আৰু জলকীয়া যিখিনি কাটি লৈছিলোঁ সেইখিনি মই ভৰাই দিছোঁ। গোটেইখিনি মই এনেদৰে বটলটোত ভৰাই লৈছোঁ। আৰু ইয়াত মই বেলেগ একো মছলা ইউজ নকৰোঁ, কাৰণ ভোট জলকীয়াৰ যিটো ফ্লেভাৰ, সেই ফ্লেভাৰটো অটুট ৰাখিবৰ কাৰণে মই বেলেগ মছলা ইউজ নকৰোঁ। কাৰণ ভোট জলকীয়াৰ যিটো গোন্ধ, সেই গোন্ধটোতেই মানে আচাৰখিনি বহুত টেষ্টি হৈ পৰে। আৰু মই ইয়াত আজি ধাৰা মিঠাতেল ইউজ কৰিছোঁ। ধাৰা মিঠাতেল মই জলকীয়াখিনিত ডুব যোৱাকৈ দি দিছোঁ। আৰু গোটেই জলকীয়াখিনিত ভালকৈ সান খোৱাকৈ মই চামুচ এখনে এনেকৈ তল ওপৰ কৰি দিছোঁ। আৰু অলপ তেল দি দিছোঁ, কাৰণ আচাৰখিনি ডুব যোৱাকৈ তেল দিলে ভিনেগাৰ দিয়াৰ ইয়াত কোনো প্ৰয়োজন নাথাকে। এয়া এতিয়া ভোট জলকীয়া আচাৰ ৰেডি হৈ গ'ল। এতিয়া এই আচাৰখিনি মই 2-3 দিনমানৰ কাৰণে সাফৰ বন্ধ কৰি ৰ'দত দিম। তাৰপিছত আচাৰখিনি গেলিবলৈ আৰম্ভ কৰিব আৰু আচাৰ খাব পৰা হ'ব। আৰু এই আচাৰ পিটিকাৰ লগত বা নিৰামিষ ভাতৰ লগত খাবলৈ খুবেই সোৱাদ হয়। আৰু যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আহিছোঁ।